Hello everyone, welcome to back my YouTube channel JS News Ground. So বন্ধুসকল আজি মই আপোনালোকক এনেকুৱা এটা ঘৰ দেখুৱাম যিটো ঘৰ দেখাৰ পিছত আপোনালোকেও আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব কিয়নো সেই ঘৰটো কোনো খুঁটা চুটা নবনোৱাকৈ খুঁটা ব্যৱহাৰ নকৰাকৈ অকল ইটাৰ পৰা গাঁঠি সেই ঘৰটো বনোৱা হৈছে 3 মহল 2 মহললৈকে আৰু ঘৰটো ইঞ্জিনিয়াৰ পৰামৰ্শ লৈয়ে বনোৱা হৈছে আৰু অকল ইটাৰেনো ঘৰটো কেনেকৈ বনাইছে বলক আমি সেই ঘৰটো চাওঁ তো বন্ধুসকল দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চল মেৰা সাথী হেল্ল' বন্ধু আচলতে মই এই ভিডিঅ'টো কেৰেলাৰ পৰা বনাই আছোঁ এইখন কেৰেলাৰ বাছ আমি গৈ আছোঁ আচলতে ঘৰটো চাবৰ বাবে ঘৰটো দেখুৱাবৰ কাৰণে কেৰেলা বাছ বুলি কওঁতে কেৰেলাৰ বাছত যি মানে বহুত ভাড়া কম বহুত দূৰলৈকে যাব পাৰি ধৰক কম ভাড়াত মানে একদম বহুত কম ভাড়া লয় আৰু এইবিলাক জেগাবিলাক চাওক কিমান চাফ চিকুণ ৰাস্তাত এটা পলিথিন পৰি থকা নাই একো এটা বস্তু পৰি থকা নাই ইমান চাফ জেগাবিলাক এইবিলাক বৰ জেগা বন্ধুসকল আমি এটা শ্বৰ্টকাট লৈ লওঁ যিটো নেকি মেইন ৰাস্তাটোৰ ফালে গৈ থাকিলে বহুত দূৰ হ'ব সেইকাৰণে আমি এটা শ্বৰ্টকাট লৈছোঁ তো এই শ্বৰ্টকাটটোৰ ফালে আহি আমি আকৌ সেই ৰাস্তাটোতে পুনৰ ওলাইছোঁহি সেইটো এই ৰাস্তাটো আগতে যিটো ৰাস্তাত আমি আহি আছিলোঁ তো বন্ধুসকল এতিয়া আমি অলৰেডি আহি পাই গ'লোহি এই ঘৰটো যিটো ঘৰ নেকি খুঁটা চুটা একো নাই যিটো ঘৰ নেকি খুঁটা নোহোৱাকৈয়ে 3 মহললৈকে বনাই আছে সেইটো ঘৰটো আৰু এইবিলাক চাওক বা ইটা দেখোন কিবা মস্ত ডাঙৰ বহুত ডাঙৰ ইটাবিলাক এইবিলাক খুঁটা চুটা একো নাই ভূমিকম্প আহিলে ভাঙিয়ে যাব নেকি ঘৰটো মানে মোৰ এনেকুৱা অনুভৱ হৈছে আৰু কিন্তু ভাঙি নাযায় কেৰেলাত প্ৰায় মানুহে এনেকৈয়ে ঘৰ বনায় অকল ইটাৰ সহায়তে ঘৰ বনায় যিহেতু নেকি ইটাখিনি বহুত ষ্ট্ৰং মানে ইয়াৰ ইটাবিলাক আমাৰ তাত যেনেকৈ ইটাবিলাক বনোৱা হয় তেনেকৈ ইয়াত ইটা নবনায় ইয়াত ইটাৰবিলাক মানে ডাইৰেক্ট মাটিটোৱে ইটা মাটিৰ পৰা কাটে মাটিখিনিয়ে ইটাৰ নিচিনাকৈ বহুত টান হয় সেই মাটিখিনিয়ে তাৰমানে কাটি ইটাৰ নিচিনাকৈ কাটি ইটা তৈয়াৰ কৰে সেইখিনিয়ে হৈ গ'ল ইটা এইখিনি আৰু ঘৰত লগাই আছে মই ভালকৈ আপোনালোকক দেখুৱাই আছোঁ ইটাখিনি অকণমান পাছত কেনেকুৱা ইটাখিনি একদম সম্পূৰ্ণকৈ খালী ইটা দেখুৱাই আছোঁ এতিয়া মই এই ঘৰটো ভালকৈ দেখুৱাই আছোঁ যাতে আপোনালোকে ধৰিব পাৰে ঘৰটো এইবিলাক চাওক খুঁটা ক'তোৱে আপোনালোকে খুঁটা দেখিবলৈ এই ঘৰটোত নাপায় আমাৰ অসমত হোৱাহেঁতেন মানে ইমান ডাঙৰ 3 মহল ঘৰত ইমান ডাঙৰ খুঁটা বনালেহেঁতেন বহুত ডাঙৰ বনালেহেঁতেন কিন্তু ইয়াতো 3 মহল 2 মহল ঘৰত তেনেকুৱা খুঁটা মানে ডাঙৰটো কি সৰু এটাও দেখিবলৈ পোৱা নাই আচলতে বন্ধুসকল আপোনালোকে এইখিনি যিখিনি ইটা বুলি ভাবি আছে সেইখিনি আচলতে ইটা নহয় ইয়াত মানে কেৰেলা মাটিখিনি এনেকুৱা টান মানে এই টান হোৱাৰ কাৰণে মানে ডাইৰেক্ট মাটি কাটি পিনে মাটি সমানকৈ ইটাটোৰ নিচিনাকৈ কাটি এইখিনি বনাই আছে আৰু বহুত টান হয় এইখিনি মানে ডাইৰেক্ট মাটিৰ পৰা কাটি এইটোখিনি বনাই আছে মানে মই ক'ব খুজিছোঁ মানে আমাৰ তাত যেনেকৈ ইটা বনায় ইয়াত তেনেকৈ ইটাটো নবনায় ডাইৰেক্ট মাটিখিনি যিহেতু বহুত টান ইটাৰ নিচিনাকৈ বহুত টান সেইকাৰণে ডাইৰেক্ট মাটি এই চবা চাওক মাটিটো মানে ডাইৰেক্ট কাটি দিলে ইটা হৈ যায় তো বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে
কমেণ্টত জনাই দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। যদি আপুনি আমাৰ চেনেলটো নতুনকৈ চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।